Hi, hello guys, welcome to back to my YouTube channel. কি খবৰ? এতিয়া বৰ্তমান আমি গৈ আছো শিৱসাগৰ নাজিৰালৈ অগ্নিভাৱ মন্দিৰলৈ। বৰ্তমান এতিয়া অগ্নিভাৱ মন্দিৰত মন্দিৰ পালোহি। ইয়াতে গাড়ী ৰখালো। এতিয়া গৈ আছো অগ্নিভাৱ মন্দিৰলৈ। মানুহৰ বহুত ভিৰ হৈছে। গাড়ীখনো বহুত দূৰত ৰখা হৈছে। গাড়ী বহুত যথেষ্ট ভিৰ হৈছে আৰু গাড়ী থ'বলৈও মানে ঠাই নোহোৱা হৈ গৈছে আৰু আমি এতিয়া সকলোৱে গৈ আছোঁ। মানুহৰ যথেষ্ট ভিৰ লাগিছে। ফালে আমি সকলোৱে গৈ আছোঁ। এতিয়া অগ্নিভাৱ মন্দিৰত উপস্থিত হ'লোহি। প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ বেল আৰু আগতে ইমান ডাঙৰ বেল দেখা নাই। বহুত ভিৰ লাগিছে মানুহৰ। আহি আছে মানুহবোৰ গৈ আছে। এয়া মা দেখিছে নহয়, দোকানো বহুত, মানুহো বহুত, পুৰা মানুহ হৈছে। অগ্নিনাভ মন্দিৰৰ ভক্তসকলে জ্বলোৱা চাকিবোৰ দেখিছেনে? ইমান ঠাক ঠাক লাগি আছে। আপোনালোকে দেখিয়ে গম পাইছে কিমান ভিৰ হৈছে। সকলোৱে নিজৰ মনৰ আশা পূৰণ কৰিবলৈ ইয়ালৈ আহিছে আৰু ময়ো মোৰ নিজৰ মনৰ আশা পূৰণ হ'বলৈ ইয়ালৈ আহিছোঁ, যাতে মোৰ মনৰ আশাবোৰ পূৰণ হয়। সকলো ইয়াত চাকি জ্বলাইছে। বহুত সময় ৰৈ শেষত ধূপ চাকি জ্বলালোঁ। এতিয়া ধূপ চাকি জ্বলাই হ'ল। সকলো আৰু জ্বলাই আছে। মা আৰু মই অগ্নিনাভ মন্দিৰৰ পৰা আহি এতিয়া জয়সাগৰ পুখুৰী পালোহি। এনেকুৱা সুন্দৰ পৰিৱেশত থাকিবলৈ মনটো বহুত ভাল লাগে, কিমান আনন্দও লাগে। এয়া হৈছে চুনু, ইফালে মাহী, মা। আমি সকলোৱে ইয়াতে ৰখি আইচক্ৰীম ফুচকা আলু চাট খালোঁ। ইফালে আইতা, ভাইটি, মাহী, আমি সকলোৱে ইয়াৰ মনোৰঞ্জন পৰিৱেশ উপভোগ কৰিলোঁ। ਸਾਰੇ ਦਿਨ ਦੀਆਂ ਗੱਲਾਂ ਬਹਿ ਕੇ ਦੱਸਾਂ ਮੈਂ ਤੈਨੂੰ, ਤੂੰ ਮੈਨੂੰ ਭੁੱਲੇ ਨਾ ਕਰ ਦੇ, ਮੈਂ ਨਾ ਭੁੱਲਾਂ ਤੈਨੂੰ। হলে সকলোৱে আইচক্ৰীম আলু চাট খাই আছে, ময়ো খালোঁ। এতিয়া আমি শিৱদৌল চাবলৈ গৈ আছোঁ। এয়া আগফালে মাৰ গৈ আছে। मैं ही करी जावा ते तू मेरा करे ही ना, तेनू मैं मनावा तेरे ते मरी जावा, मेरे ते तू मरे ही ना। इदा नहीं हुंदा मैं ही करी जावा ते तू मेरा करे ही ना। ओ चलियां बातां ते बातां दे विच तू, जद भी तां कोई करदा बस करदा तू मैनू, मैं ही करदी गल्लां क्यों नहीं करदा तू मैनू भुल्ले ना कर दे, मैं ना भुल्लां तैनू। ना कदे भी तेरे दिल नाल मैं, हर वेले रखा तेनू मेरे नाल मैं, मर जावां उत्थे जिथे तू ना मिले, झूठ ना मैं बोला कदे तेरे नाल मैं। मेरियां जो गल्लां तेनू बुरी लगे ओ गल्लां करां ही ना, तेरे वल वेखां तेनू ही मैं वेखां होर वल मूंह करां ही ना। বাইদেউক লগ পালোঁ। এনেকৈ বাইদেউক লগ পাম বুলি ভবাও নাছিলোঁ। বাইদেউক লগ পাই বহুত ভাল লাগিল আৰু ফটো মাৰিলোঁ বাইদেউৰ লগত। এতিয়া আমি ইয়াৰ পৰা বিদায় লৈছোঁ আৰু ইমান সময়লৈকে আমাৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। বাই বাই।